নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষ্যজিৎ। থামনেলটো চাই গমেই পাইছে যে মই আজি কি বিষয়ত কথা পাতিব আহিছোঁ। এইটো এতিয়াৰ পৰা নহয়, আগৰ পৰাই চলি আছে যে আমাৰ ভাৰতবৰ্ষৰ কাৰণে হিন্দু ৰাষ্ট্ৰ কিয় নহয়, তাৰ বিষয়ে মই কথা পাতিম। যে আমাৰ ভাৰতবৰ্ষখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, ছেকুলাৰিজিম। কথাটো এনেধৰণৰ যে যেতিয়া ইণ্ডিয়া আৰু পাকিস্তান বেলেগ বেলেগ হৈছিল, তেতিয়া পাকিস্তান এখন একদম মুছলিম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল আৰু আমাৰ ভাৰতবৰ্ষখন হোৱা নাছিল। তাৰপিছত কিছুমান হিন্দুত্ববাদী নেতাসকলে জৱাহৰলাল নেহৰু, যিহেতু প্ৰথম প্ৰধানমন্ত্ৰী তেওঁ আছিল জৱাহৰলাল নেহৰু। তেতিয়া তেওঁ কৈছিল যে আপুনি কিয় আমাৰ ভাৰতবৰ্ষখন হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰস্তাৱ নিদিয়ে বা হিন্দু ৰাষ্ট্ৰ নবনায়। তেতিয়া তাৰ উত্তৰত কৈছিল যে মই আৰু দ্বিতীয়খন পাকিস্তানৰ দৰে মই এখন বেলেগ ৰাষ্ট্ৰ পাকিস্তানৰ দৰে আৰু এখন ৰাষ্ট্ৰ মই বনাব নোখোজোঁ। পাকিস্তানখন যেনেকৈ অনলি মুছলিম কমিউনিটিৰে থাকে, কিন্তু সেইদৰে আমি ভাৰতবৰ্ষত আমি এনেকুৱা ব্যৱস্থা আমি নকৰোঁ। আমি ভাৰতবৰ্ষৰ মানুহৰ সকলো ধৰ্ম জাতি ধৰ্ম অকল মিলা প্ৰীতি থাকিব লাগিব যেন সেনেকুৱা কৈছিল মানে। আৰু মহম্মদ আলী জিন্নাৰে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ মুছলিমসকলক একগোট কৰি তেওঁ পাকিস্তানখন বনাইছিল, কিন্তু আমাৰ ভাৰতবৰ্ষখন তেনেকুৱা কৰিব দিয়া নাছিল জৱাহৰলাল নেহৰুৱে, আপোনালোকে জানিলে। আৰু এইটো আগৰ পৰাই চলি আছিল, কিন্তু আমাৰ এইটো নতুনকৈ এড হৈছে 42 CAA 1976 এইটো এড হৈছে, মানে প্ৰিএমবলত এড হৈছে। তাৰ বাবে আমাৰ ভাৰতবৰ্ষখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। আৰু তোমালোকে যিকোনো ধৰ্মৰ লগত মিলা প্ৰীতি আৰু সমন্বয় একগোট হৈ আমি ইণ্ডিয়াখনক আমি আগবঢ়াই নিব লাগিব। ধন্যবাদ। এইখিনি আছিল। থেংক ইউ।